হেল্ল' এভৰিৱান, আজি মই আন এটা ৰেচিপি লৈ আহিছোঁ আৰু আপোনালোকে চাগে মোৰ থাম্বনেইল দেখি গমেই পাইছে মই কি বনাইছোঁ। আৰু আজি মই বনাইছোঁ চিকেন ম'ম' আৰু আজি মই চিকেন ম'ম' ঘৰতেই ম'ম' ষ্টেণ্ড নোহোৱাকৈ বনাইছোঁ। আৰু কেনেধৰণে বনালোঁ আৰু এই চিকেন ম'ম'খিনি মই কি হিচাপত ভাপত দিলোঁ, আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। আৰু যিসকলে মোৰ এই চেনেলটো নতুনকৈ আহিছে আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। বেল আইকনটো প্ৰেছ কৰি দিলে মই নেক্সট ভিডিঅ' আপলোড কৰিলে আপোনালোকৰ তাত ন'টিফিকেশ্যন যাব আৰু আপোনালোকে সেই ভিডিঅ'বোৰ চাব পাৰিব। আৰু যদিহে মোৰ ভিডিঅ' চাই ভাল লাগে প্লিজ লাইক আৰু শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। এতিয়া এই চিকেন ম'ম' বনাবলৈ মই কি ব্যৱহাৰ কৰিছোঁ আৰু কেনেধৰণে কৰিছোঁ চাই লওঁ আহকচোন। চিকেন ম'ম' বনাবলৈ প্ৰথমতে মই 200 গ্ৰাম চিকেন মোৰ ভিডিঅ'ৰ স্ক্ৰীনত দেখুওৱাৰ দৰে চপাৰ এটা ধুনীয়াকৈ মিহি মিহিকৈ কাটি লৈছোঁ। আপুনি মিক্সি জাৰতো কাটি ল'ব পাৰে। আৰু ইয়াতে মই স্প্ৰিং অনিয়ন মানে পিঁয়াজৰ পাতৰ সৈতে যিখিনি পিঁয়াজ লাগি থাকে সেইখিনি মিহিকৈ কাটি লৈছোঁ। লগতে এটা পিঁয়াজ মিহিকৈ চপাৰত কাটি লৈছোঁ। নিমখ জোখমতে সৰু চামুচেৰে এচামুচ আদা মিহিকৈ কাটি লৈছোঁ। লগতে ইয়াতে মই সৰু চামুচেৰে এচামুচ জালুক আৰু লগতে চিলি ফ্লেক্স লৈছোঁ। আৰু ইয়াতে মই সৰু চামুচেৰে আধা চামুচ চয়া চচ ব্যৱহাৰ কৰিম আৰু এচামুচ ঘি ব্যৱহাৰ কৰিম। এতিয়া মই চিকেনখিনিত কাটি লোৱা পিঁয়াজৰ পাত, পিঁয়াজ, আদা, জালুক, নিমখ আৰু চিলি ফ্লেক্সখিনি দি দিছোঁ আৰু সৰু চামুচেৰে আধা চামুচ চয়া চচ দি দিছোঁ আৰু সৰু চামুচেৰে এচামুচ ঘি দি দিছোঁ। আপুনি ঘিৰ পৰিৱৰ্তে ইয়াতে ৰিফাইন তেলো ব্যৱহাৰ কৰিব পাৰে। এতিয়া মই গোটেইখিনি ধুনীয়াকৈ মিহলাই দি দিছোঁ আৰু চিকেনখিনি ভালদৰে মিহলি হৈ যোৱাৰ পিছত মই প্ৰায় 15 মিনিটমান সময় চিকেনখিনি ৰেষ্ট হ'বলৈ থৈ দিম। এইখিনি সময়তে মই ম'মৰ বাবে চাটনি এটা বনাই ল'ম আৰু তাৰ বাবে মই ইয়াতে 5টা বিলাহী দুফাল কৰি কাটি লৈছোঁ আৰু লগতে শুকান জলকীয়া 5টা লৈ লৈছোঁ। আনফালে গেছত চচপেন এটাত মই প্ৰায় আধাকৈ পানী উতলিব দি দিছোঁ আৰু পানীখিনি গৰম হৈ অহা তাত মই বিলাহীকেইটা দি দিছোঁ আৰু লগতে শুকান জলকীয়াকেইটা দি দিছোঁ। মই প্ৰায় 4 পৰা 5 মিনিটমান সময় বিলাহীকেইটা উতলিবলৈ দি দিম। নাইবা যেতিয়ালৈকে বিলাহীৰ বাকলিখিনি এৰি নাযায় তেতিয়ালৈকে আপুনি বিলাহীকেইটা উতলিব দি দিব। মই ইয়াতে বিলাহীকেইটা দুফাল কৰি দিছোঁ। আপুনি গোটাকৈও দিব পাৰে। দুফাল কৰি দিলে সোনকালে বিলাহীকেইটা সিজি যায়, সেইবাবে মই দুফাল কৰি দি দিছোঁ। আৰু প্ৰায় 4 মিনিটমান সময়ৰ পিছত বিলাহীকেইটা বৰ ধুনীয়াকৈ বাকলিখিনি এৰি গৈছে আৰু এইখিনি সময়তে মই গেছটো বন্ধ কৰি দিছোঁ আৰু বিলাহীকেইটা পানীৰ পৰা উঠাই লৈ লৈছোঁ। ইয়াতে মই 4টা শুকান জলকীয়া দি দিছোঁ। আপুনি যদি বেছি স্পাইচি নিবিচাৰে জলকীয়াটো কমায়ো দিব পাৰে। এতিয়া মই এখন প্লেটত বিলাহীৰ বাকলিখিনি এৰুৱাই লৈ লৈছোঁ আৰু বিলাহীখিনি ঠাণ্ডা হ'বলৈ দি দিছোঁ। আৰু বিলাহীখিনি ঠাণ্ডা হৈ উঠাত মিক্সি জাৰ এটাত মই বিলাহী আৰু শুকান জলকীয়াখিনি দি দিছোঁ আৰু ধুনীয়াকৈ ইয়াৰে পেষ্ট এটা বনাই লৈ লৈছোঁ। এতিয়া আনফালে গেছত মই এখন ফ্ৰাই পেন বহুৱাই দিছোঁ আৰু তাত মই এচামুচ তেল গৰম হ'বলৈ দিছোঁ। আৰু তেলখিনি গৰম হৈ উঠাত তাত মই সৰু চামুচেৰে এচামুচ নহৰু মিহিকৈ কাটি লোৱা আৰু সৰু চামুচেৰে এচামুচ আদা মিহিকৈ কাটি লোৱা দি দিছোঁ। আদা আৰু নহৰুখিনি মই কম জুইত প্ৰায় 1 পৰা 2 মিনিটমান সময় ভাজি লৈ লৈছোঁ। আৰু আদা নহৰু কেঁচা ভাৱটো গুচি যোৱাৰ পিছত মই তাত বিলাহীৰ পেষ্টখিনি দি দিছোঁ। বিলাহীৰ পেষ্টখিনি মই আদা নহৰুৰ সৈতে ভালদৰে মিহলাই দি দিছোঁ আৰু তাত মই সোৱাদ অনুযায়ী নিমখ দি দিছোঁ আৰু লগতে সৰু চামুচেৰে মই তাত এচামুচ চেনি দি দিছোঁ। চেনি দিলে বিলাহীৰ এই চাটনিটো খাবলৈ বিৰাট ভাল লগা হয়। আৰু ভালদৰে গোটেইখিনি মিহলাই লৈছোঁ আৰু 2 মিনিটমান সময় এনেধৰণে বিলাহীখিনি গেছত মই ভাজি আছোঁ। 2 মিনিটমান সময়ৰ পিছত মই ইয়াতে সৰু চামুচেৰে আধা চামুচতকৈ অকণমান কম চয়া চচ দি দিছোঁ আৰু ভালদৰে বিলাহীৰ সৈতে চয়া চচখিনি মিহলাই দি দিছোঁ। আৰু তাৰপিছত মই সৰু চামুচেৰে এচামুচ ইয়াতে ভিনেগাৰ দি দিছোঁ। বিলাহীৰ চাটনিত আপুনি চেনি আৰু ভিনেগাৰ দিলে চাটনিটো সোৱাদযুক্ত হয় আৰু লগতে ইয়াতে টেঙা আৰু মিঠাৰ বেলেঞ্চটো বৰ ধুনীয়া হয়। ভিনেগাৰখিনি দি উঠি প্ৰায় আকৌ 2 মিনিটমান সময় মই বিলাহীখিনি কম জুইত ভাজি লৈছোঁ আৰু তাৰপিছত মই গেছটো বন্ধ কৰি দি দিছোঁ আৰু দেখিছে আপোনালোকে বিলাহী চাটনিখিনি বৰ ধুনীয়াকৈ ৰেডি হৈ গৈছে। আপুনি যদি অকণমান ইয়াতে বেছি জুচি বনাব বিচাৰে অকণমান পানী দি এই বিলাহী চাটনিটো উতলিবলৈ দি দিব। এতিয়া মই বিলাহী চাটনিখিনি সৰু বাতি এটাত উলিয়াই দি দিলোঁ। এতিয়া ম'ম' বনাবলৈ আনফালে পাত্ৰ এটাত মই 2 কাপ ময়দা লৈ লৈছোঁ আৰু তাত মই জোখমতে নিমখ দি দিছোঁ।
নিমখ আৰু ময়দাখিনি ভালদৰে মই মিহলাই লৈছোঁ আৰু তাৰপিছত মই তাত পানী যোগ দি গৈছোঁ আৰু ভালদৰে ময়দাৰ সৈতে পানীখিনি মঠি গৈ আছোঁ। মই ইয়াতে গৰম পানী ব্যৱহাৰ কৰা নাই, ঠাণ্ডা পানীয়ে ব্যৱহাৰ কৰিছোঁ, কাৰণ যিহেতু মই ম'ম'খিনি ষ্টিম কৰিম, সেইবাবে ইয়াতে গৰম পানী ব্যৱহাৰ কৰা নাই। আমি ৰুটি বনাবলৈ যেনেধৰণে আটা মঠো, ঠিক তেনেধৰণে মই এই ম'মৰ বাবে ময়দাখিনি মঠি আছোঁ আৰু ভালদৰে গোটেইখিনি একগোট কৰি উঠি মই এখন বেলনাত ময়দাৰ মিশ্ৰণখিনি লৈ লৈছোঁ আৰু ভালদৰে মঠি লৈ লৈছোঁ। 5 মিনিটমান সময় ভিডিঅ'ত দেখুওৱাৰ দৰে মই ময়দাখিনি মঠি লৈছোঁ আৰু তাৰপিছত ঘূৰণীয়াকৈ এটা শ্বেপ দি দিছোঁ আৰু পাত্ৰটোত এই গোলটো থৈ দিছোঁ আৰু অকণমান তেল লগাই প্ৰায় 10 মিনিটমান সময়ৰ বাবে ময়দাৰ মিশ্ৰণখিনি মই ৰেষ্ট হ'বলৈ থৈ দিছোঁ। 10 মিনিটমান সময়ৰ পিছত ময়দাৰ মিশ্ৰণখিনি মই আকৌ এবাৰ মঠি লৈছোঁ আৰু তাৰপিছত ভিডিঅ'ত দেখুওৱাৰ দৰে সৰু সৰুকৈ লাড়ু বনাই লৈছোঁ। আমি লুচি বনালে যেনেকুৱা ধৰণৰ লাড়ু বনাওঁ তাতকৈ অকণমান সৰুকৈ বনাইছোঁ আৰু ভিডিঅ'ত দেখুওৱাৰ দৰে মই সৰু সৰুকৈ 5-6টামান লুচিৰ আকাৰত বেলি লৈছোঁ। আপুনি একেবাৰে ডাঙৰকৈ এটা ৰুটি বেলি ল'ব পাৰে আৰু তাৰপিছত গিলাচ বা বাতিৰেও সৰু সৰুকৈ কাটি কাটি ল'ব পাৰে। এতিয়া মোৰ ময়দাৰ লাড়ুকেইটা বেলি লোৱা হৈছে। এতিয়া মই ইয়াতে চিকেন যিখিনি আমি ৰেডি কৰি লৈছিলোঁ সেই চিকেনখিনি দি দিম। অকণমান বেছিকৈ দি দিব, তেতিয়া ম'ম'কেইটা খাবলৈ ভাল লগা হয়। আৰু ভিডিঅ'ত দেখুওৱাৰ দৰে জোনবিৰি পিঠাৰ শ্বেপত মই শ্বেপ এটা দি দিছোঁ আৰু ভালদৰে হেঁচি দিছোঁ যাতে দুয়োটা ছাইড ধুনীয়াকৈ আঠা লাগি ধৰে। আপুনি ভিতৰৰ ফালে অকণমান পানী লগাইও আঠা লগাই দিব পাৰে। আৰু এতিয়া ভিডিঅ'ত দেখুওৱাৰ দৰে মই দুয়োটা মূৰ টানি আনিম আৰু ম'মৰ এটা ধুনীয়া শ্বেপ দি দিম। দুয়োটা মূৰ আপুনি ভালদৰে হেঁচি দিব, নহ'লে যেতিয়া আমি ভাপত দি দিম এই মূৰকেইটা খুলি যোৱাৰ চান্স থাকে। এটা ম'ম' ধুনীয়াকৈ মই এটা শ্বেপ দেখুৱাই দিলোঁ, এতিয়া মই আনটো দেখুৱাই দিছোঁ। এতিয়া ম'মৰ মাজত মই চিকেনখিনি দি দিছোঁ আৰু ভিডিঅ'ত দেখুওৱাৰ দৰে এটা মূৰ আন এটা মূৰত এনেকুৱাকৈ ভাঁজ দি দি গৈছোঁ। আমি যেনেকৈ চাদৰ বা শাৰীৰ ভাঁজ দিওঁ তেনেকৈ দি দিছোঁ আৰু তাৰপিছত ধুনীয়াকৈ মূৰটো ভিডিঅ'ত দেখুওৱাৰ দৰে ঘূৰাই দি দিছোঁ আৰু ধুনীয়াকৈ হেঁচি দি দিছোঁ। এনেকৈ এটা এটাকৈ মই গোটেইকেইটা ম'ম' শ্বেপ দি গৈছোঁ। এতিয়া মোৰ গোটেইকেইটা ম'ম' ভাপত দিবলৈ ৰেডি হৈ গৈছে। আপোনালোকেও এনেকৈ ম'ম' বনাই চাবচোন আৰু কেনেকুৱা হয় মোক কমেণ্ট কৰি জনাব। যিহেতু মই ম'ম' ষ্টেণ্ড নোহোৱাকৈ বনাম, সেইবাবে মই দুটা পাত্ৰ লৈছোঁ। এনেকুৱা এটা মোৰ ভকা পিঠা বনোৱা পাত্ৰ এটা আছে আৰু তাৰ তলত মই পানী দি দিছোঁ আৰু ভালদৰে পাত্ৰটোত তেল সানি লৈ লৈছোঁ। আৰু এইটো নহ'লে এনেকুৱাকৈ এখন চালনী লৈ লৈছোঁ আৰু চালনীখনত মই তেল দি ভালদৰে তেল সানি লৈ লৈছোঁ। আপুনি ম'ম' বনালে সদায় যিকোনো পাত্ৰতে তেল লগাই ল'ব, নহ'লে ম'ম'কেইটা উঠাই আনোতে লাগি ধৰিব পাৰে। এতিয়া মই চালনীখনত এটা এটাকৈ ম'ম' দি দিছোঁ। ম'ম'কেইটা দিওঁতে এটাৰ লগত আনটো লগ লগাই নিদিব, নহ'লে ম'ম'কেইটা যেতিয়া ভাপত দিম আমি অকণমান ফুলি আহিব আৰু এটাৰ লগত এটা আঠা লাগি ধৰিব পাৰে। এতিয়া আনফালে গেছত মই কেৰাহী এখনত পানী উতলিব দি দিছোঁ আৰু পানীখিনি যেতিয়া উতলি আহে তেতিয়া মই এই চালনীখন কেৰাহীৰ ওপৰত দি দিছোঁ আৰু তাৰপিছত মই ইয়াতে ঢাকনি এখন লগাই দি দিছোঁ। ম'ম' ষ্টেণ্ড নোহোৱাকৈ আমি ঘৰত থকা যিকোনো পাত্ৰৰেও আমি ম'ম' বনাব পাৰোঁ। এনেকৈ ম'ম' বনালে বৰ ধুনীয়া হয়। প্ৰায় 12ৰ পৰা 15 মিনিটমান সময় কম জুইত মই ম'ম'কেইটা ভাপত দি দিম। এতিয়া আনফালে আনটো পাত্ৰত পানীখিনি উতলি আহিছে আৰু পানীখিনি ভালদৰে উতলি অহাৰ পিছত তাত মই ম'ম'কেইটা দি দিছোঁ। ইয়াতেও মই ম'ম'কেইটা এটাৰ লগত আনটো লগ নলগাকৈ দি দিছোঁ আৰু গোটেইকেইটা ম'ম' ইয়াতে দি উঠি মই ঢাকনি লগাই প্ৰায় 12ৰ পৰা 15 মিনিটমান সময় ভাপত দি দিম। এতিয়া আনফালে মই কেৰাহীত দেখুৱাই দিছোঁ আপোনালোকক ম'ম'খিনি এই চালনীখনতে ধুনীয়াকৈ হৈ আছে। এনেকুৱা ষ্টিলৰ চালনী নাথাকিলে আপোনালোকে বাঁহৰ চালনী দিও এই ম'ম' বনাব পাৰে। প্ৰায় 15 মিনিটমান সময় কম জুইত মই ভাপত দিয়াৰ পিছত ম'ম'কেইটা ধুনীয়াকৈ ৰেডি হৈ গৈছে আৰু মই এটা এটাকৈ এই চালনীৰ পৰা ম'ম'কেইটা নমাই দি দিছোঁ। লগতে আনটো পাত্ৰৰ পৰাও মই ম'ম'কেইটা নমাই দি দিছোঁ আৰু আপোনালোকে ভিডিঅ'ত দেখিছে ম'ম'কেইটা বৰ ধুনীয়াকৈ গৰম হৈ আছে। এতিয়া মই এখন প্লেটত সৰু বাতি এটাত ম'ম' চাটনি দি দিছোঁ আৰু লগতে কাষতে কেইটামান ম'ম' উলিয়াই দি দিছোঁ
আৰু এনেকৈ উলিয়াই দিওঁতে ম'ম'কেইটা দেখিবলৈ বিৰাটেই ধুনীয়া হৈছে আৰু লগতে এই ম'ম'কেইটা খাবলৈ বিৰাটেই সোৱাদ লগা হৈছে। আপোনালোকেও এনেকৈ ম'ম' বনাই চাবচোন আৰু কেনেকুৱা পায় মোক কমেণ্ট কৰি জনাব। আৰু মই এটা ম'ম' আপোনালোকক ভাঙি দেখুৱাই দিছোঁ। দেখিবলৈ বৰ ধুনীয়া জুচি হৈছে আৰু খাবলৈ বিৰাট সোৱাদ লগা হৈছে।